চাৰিকুটিৰ কথা কৈ আছিলোঁ। গুৰু বুলি ক'লে মই ক'লোৱেই কেনেকুৱা এটা আকাশলংঘী ব্যক্তিত্বৰ অধিকাৰী আমাৰ গুৰুজন। তেওঁ সেই সৰুতেই যেতিয়া তেওঁ অ আ ক খ শিকাই নাই, তেওঁ বিশেষকৈ স্বৰবৰ্ণখিনি শিকা নাই। স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ জানেনে আমাৰ ল'ৰা ছোৱালীবোৰে? অ'কে, আমাৰ সাধাৰণতে স্বৰবৰ্ণটো শিকে, পিছত ব্যঞ্জন বৰ্ণ শিকে। হয়তো তেতিয়া ব্যঞ্জন বৰ্ণটো আগতে শিকিছিলে, তেওঁ স্বৰবৰ্ণটো শিকাই নাই। অৰ্থাৎ অ আ ই এ উ এইবিলাক শিকা নাই। তেওঁ খালি ক খ গ ঘ ঙ প্ৰথম চ দ এইখিনি শিকিছিলে। তেতিয়াই তেওঁ এটা গীত লিখি থৈ গৈছিল ষ্টুডেণ্ট অৱস্থাতে। কৰতল কমল কমল দল নয়ন ভৱ দৱ গহন গহন শয়ন। মই গোটেইটো পাহৰিছোঁ, বহুত দিন হ'ল। গতিকে মানে তুমি সেই প্ৰতিভাটোৰ কথা ভাবা, কেৱল ব্যঞ্জন বৰ্ণখিনি শিকিলে, সেইকাৰণে আ ই এ নিদিয়াকৈ তেওঁ অপূৰ্ব আখৰৰ সংযোজনেৰে শব্দৰ সৃষ্টি কৰি ঈশ্বৰ বন্দনা কৰিব পাৰিলে। সেইটো এলাপচা মানুহৰ কাৰণে সম্ভৱ নে? গতিকে তেওঁ শিশু অৱস্থাতে এই ধৰণেৰে আৰম্ভ কৰি তেওঁ হৰিচন্দ্ৰ উপাখ্যান তেওঁ খুব চিনচিয়াৰলি পঢ়া শুনাখিনি কৰিলে, যিখিনি বেদৰ উপনিষদৰ অন্যান্য সংস্কৃতিৰ ধৰ্মৰ যিখিনি পুথি সেইখিনি অধ্যয়ন কৰি তেওঁ প্ৰথম এখন কিবা এখন লিখিবলৈ মন কৰিলে। প্ৰথমতে হৰিচন্দ্ৰ উপাখ্যান লিখিলে, তাৰপিছত তেওঁ বিভিন্ন স্থানত বিভিন্ন জীৱনৰ বিভিন্ন তাৰণাত ইফালৰ পৰা ইফালে যাবলৈ বাধ্য হ'ল। তেওঁ প্ৰথমতে বেলেগ গাংমৌ থানলৈ যাবলৈ প্ৰথমতে বাধ্য হ'ল। প্ৰথমতে ৰৌতাত গ'ল, তাৰ পৰা লখিমপুৰৰ ছাইডে যাবলৈ হেলেমৰ গাংমৌ থানৰ ফালে যাবলগীয়া হ'ল, পিছত লখিমপুৰত যাবলগীয়া হ'ল, আৰু মাজুলীত যাওঁতেই তেওঁ মাধৱদেৱক লগ পালে। সেই কাহিনীবোৰ চবেই জানে, সেই কাহিনীখিনিৰ কথা মই ক'বলৈ, তাতে মণিকাঞ্চনৰ সংযোগ বুলি কোৱা হয়। মাধৱদেৱৰ লগত তেওঁৰ ডিবেট এটা হ'ল। মাধৱদেৱে তেওঁ শক্তি পূজা কৰে, তেওঁ বলি দিব বিচাৰে, কিন্তু শংকৰদেৱে কৈছে এই বলিটো কাৰেক্ট বস্তু নহয়, জীৱ হত্যা কৰি ঈশ্বৰক উপাসনা কৰাটো আমি নেমানো, গতিকে আমি বলিদান নকৰোঁ। মাধৱদেৱে কৈছে এইটো কৰাৰ যুক্তিটো দিছিলে। তেতিয়া তেওঁ তৰুমূল শ্লোকৰ এটা বিশেষ শ্লোক আছে, সেই শ্লোকটোত কোৱা হৈছে যে গছজোপাৰ মূলত পানী দিলেই গছজোপাৰ পাত চাতে গোটেইখিনিয়ে পায়। হয়, বিভিন্ন দেৱ দেৱী থাকিব পাৰে, কিন্তু মূল হ'ল বিষ্ণু। গতিকে মূলত যদি পানী দিয়ে, গতিকে বিষ্ণুক যদি তুমি আৰাধনা কৰা, সকলো দেৱ দেৱীয়ে সকলোখিনি তেওঁলোক সন্তুষ্ট হয়। এই ধৰণৰ এটা যুক্তি দি পেলাই তেওঁ মাধৱদেৱকো আকৃষ্ট কৰি নিজৰ ফলীয়া কৰি ল'লে। আৰু সেয়াই শংকৰ আৰু মাধৱৰ যিটো মিলনৰ অপূৰ্ব ক্ষণ, তাকে মণিকাঞ্চনৰ সংযোগ বুলি কোৱা হয়। তাৰ ফলস্বৰূপে অসমীয়া জাতিয়ে আজি এইটো ৰূপ পাব পাৰিলে। তাৰপিছত এই গুৰুজনাৰ যিটো কথা, তেওঁ বিভিন্ন সমস্যাৰ তাৰণাত তেওঁ বেলেগ বেলেগ জেগাত যাবলগীয়া হ'ল। তেওঁ লৱাৰ আছাম পশ্চিম অসমত আহিলে। পশ্চিম অসমত আহি পেলাই তেওঁ ফাইনেলি গৈ পেলাই বৰপেটাৰ বিভিন্ন অঞ্চলত থাকি তাত সত্ৰ স্থাপন হ'ল। বৰপেটাত কীৰ্তনঘৰ পিছত হ'ল। তাৰপিছত তেওঁ গৈ পেলাই মধুপুৰত অৱস্থান কৰিলে। তাতে তেওঁ অপূৰ্ব কিছুমান ৰচনা লিখিলে। কীৰ্তন ঘোষাৰ বহুতো ঘোষা তাত লিখিছে। তেওঁ ৰাম বিজয় তেওঁ জীৱনৰ শেষ নাটকখন তাত কৰিছে। আৰু আই ভুৱনেশ্বৰী, তেওঁৰ নাতিনীয়ে আই ভুৱনেশ্বৰী আছিলে বৰপেটাত। আই ভুৱনেশ্বৰীক ৰজা চিলাৰায়, নৰনাৰায়ণৰ ভায়েক, কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায়, জেনেৰেল চিলাৰায়, সেনাপতি চিলাৰায়ে তেওঁৰ প্ৰতি আকৃষ্ট হ'ল ভুৱনেশ্বৰীৰ প্ৰতি, আৰু তেওঁক বিয়া দিবলৈ শংকৰ গুৰুৱে লৈ আহিলে। আনি পেলাই ৰামৰায়কুটি সত্ৰ, বাকী বাংলাদেশৰ পাদদেশত বৰ্তমানে অৱস্থিত ৰামৰায়কুটি সত্ৰ বুলি এখন সত্ৰ আছে, তাতে আই ভুৱনেশ্বৰীক বিয়া দিলে। তাতে ৰাম বিজয় নাটকৰ ভাওনা কৰিছিলে ধুবুৰীৰ সেই অঞ্চলটো। ধুবুৰী আৰু কোকৰাঝাৰৰ বৰ্তমান অঞ্চলত
এতিয়া আমি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ ফালৰ পৰা তালৈ গৈছিলোঁ, তাত কৈছোঁ আপোনালোকে ভাওনা চাওনা কি কৰে? তেতিয়া কৈছে আমি ভাওনা নকৰোঁ নহয়, আমি নাটক কৰোঁ। বঙালী ভাষাত নাটক কৰে, তেওঁলোকে ৰামৰ সীতাৰে নাটক কৰে। কিন্তু তেওঁলোকে য'ত ভাওনাৰ অংকুৰণ হৈছিলে, বীজ অংকুৰণ হৈছিলে, য'ত শংকৰ গুৰুজনে ৰাম বিজয় নাটক লিখি তাত নাটক কৰিছিলে ভাওনা, সেই অঞ্চলত বৰ্তমান অসমৰ অৱস্থা এনেকুৱা যে তাত ভাওনা কি বস্তু নেজানেই। তাত বোলে 60 বছৰৰ আগতে ভাওনা কৰা। তেতিয়া মাজুলীৰ পৰা নাও লৈ লৈ বোলে ভাওনা চাবলৈ ৰামৰায়কুটি সত্ৰত আহিছিলে 60 বছৰৰ আগতে। যোৱা 60 বছৰ তাত ভাওনা নাই। যেতিয়া শ্ৰীমন্ত ফাউণ্ডেশ্যনে গৈ 2017 চনত তাত গৈ পেলাই ভাওনা কৰিছে। আমি কি কৰিছোঁ, আমি শিক্ষক নিয়োগ কৰি তাতে গৈ ল'ৰা ছোৱালীবোৰক ভাওনা শিকাইছোঁ। 3 মাহ ৱৰ্কশ্বপ তাত কৰিছোঁ এবাৰ, আৰু জিমকাটা বুলি আৰু এখন সত্ৰত আৰু 3 মাহ কৰিছোঁ। তাৰে ল'ৰা ছোৱালীবোৰৰ সৈতে ভাওনানো কি সেইটো শিক্ষা দি পেলাই তাত ভাওনা কৰাইছোঁ। পুনশ্চ 60 বছৰৰ পিছত তাত ভাওনা হৈছে ৰামৰায়কুটি সত্ৰ। ঠিক তেনেকৈ জিমকাটা সত্ৰতো আমি তেনেধৰণৰ কাম কিছুমান, এই গুৰুজনাই সেইবোৰ জেগাত আপোনালোকে এতিয়াও গ'লে তাত দেখিব, বিশেষকৈ ৰাভা জনগোষ্ঠীৰ কিছুমান মানুহ, তেওঁলোকৰ জীৱনটো এটা নিবেদিত জীৱন। এই গুৰুজনাৰ যিটো ভাৱধাৰা, তেওঁৰ যিটো ভকতৰ যিটো ভাৱধাৰা, এবছলিউটলি আত্মনিবেদন কৰাৰ যিটো ভাৱধাৰা, ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণৰ যিটো ভাৱধাৰা, সেই ধৰণেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কিন্তু তেওঁলোকক বৰ্তমানে গাইড কৰিবলৈ কোনো নাই। আমাৰ ছিষ্টেমটো ইমান দুখৰ, উত্তৰসূৰী মানুহবোৰে ইমান অপদাৰ্থ আমি অসমীয়া জাতিটো, যে সেই ধাৰাটো তেনেধৰণে আগবাঢ়ি নোযোৱাকৈ আৰু বৰ্তমানে তেওঁলোকৰ ছিন্নমূল হৈ গ'ল। এতিয়াও তথাপি তেওঁলোকৰ কিছুমানে সেইখিনি ৰাখি ধৰিছে। আমি তেওঁলোকে ভালকৈ শুদ্ধকৈ অসমীয়া ৰাইজে ক'ব নোৱাৰে মদাতী বোলা অঞ্চলটো। আমি তাতে এজন শিক্ষক নিয়োগ কৰিলোঁ প্ৰায় 2 বছৰৰ কাৰণে। তাত আমি CSR থ্ৰুৱেদি তেওঁলোকৰ বিশেষকৈ অনাময় ব্যৱস্থাটো খুব বেয়া। আমি তাত লেট্ৰিন বনাই দিয়া, প্লাছ ৰাস্তা বনোৱাই দিয়া, প্লাছ তাতে পানীৰ অৰ্গেনাইজ কৰি দিয়া, তাত পানীটো খুব বেয়া। সেইখিনি আমি CSR থ্ৰুৱেদি আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ পৰা আমি তাত কৰি দিছিলোঁ। আৰু তেওঁলোকৰ এটা গ্ৰুপক ৰুক্মিণী হৰণ ভাওনাখন শিকাই গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত এক্টিং কৰালে। তেওঁলোকৰ গ্ৰুপত তোমালোকে এটা অসমীয়া বাক্য ক'বলৈ গ'লে তেওঁ বাক্যটো ক'ব নোৱাৰে ছোৱালীকেইজনীয়ে, কিন্তু ৰুক্মিণীৰ বচন কি অপূৰ্ব কয়। তেওঁলোকে গুৱাহাটীৰ যিকোনো ভাল আৰ্টিষ্ট গ্ৰুপে যি ধৰণৰ পৰিৱেশন কৰিব, মদাতীৰ সেই ৰাভা ল'ৰা ছোৱালীবোৰে সিমানেই ভাল কোৱালিটিৰ ভাওনা পৰিৱেশন কৰিছে। কিন্তু তেওঁলোকক এই কি হৈছে, আমাৰ অসমখনৰ ইমান দুৰ্ভগীয়া কাৰবাৰ, ৰাজবংশী ভাষাটো, যি ভাষাটোৰ পৰা শংকৰদেৱে বহুতো উপাদান নিজৰ মাজলৈ লয়, সেই ৰাজবংশী মানুহবোৰক বঙালী বুলি হাঁহে আপাৰ আছামৰ মানুহে। ইমান মানে ইগনৰেঞ্চৰ এই লেভেল, বেওকুফিৰ ইমান লেভেল, আৰু হয়তো পলিটিকেল বেইমানিৰ এটা লেভেল। কি হ'ল, বৃহত্তৰ অসমহে আমি গঢ়িব লাগে, আমি ভাঙিব নালাগে নহয়। কিহৰ লোৱাৰ আছাম আপাৰ আছাম, ইকুৱেল আছাম। আৰু যি ৰাজবংশী ভাষা, যি গোৱালপৰীয়া ভাষা, অসমীয়া ভাষাৰ এটা অংগাংগী অংশ গোৱালপৰীয়া বা ৰাজবংশী ভাষাটো। কিন্তু ৰাজবংশী ভাষাটোৰ কথা ক'লে আমাৰ বুজি নোপোৱা উজনি অসমৰ বা গুৱাহাটীত তথাকথিত ভদ্ৰলোক এজনে বঙালীটো মাতি দেচোন এনেকৈ ধৰণৰ কথা কয়, হুইচ ইজ ভেৰি আনফৰ্চুনেট। কি কথাটো হ'ল কি, অসমীয়া ভাষাৰ বিভিন্ন ধৰণৰ প্ৰকাশৰ হেৰি আছে, মাত্ৰা আছে। নলবাৰীত বেলেগকৈ ক'লে, বৰপেটাত বেলেগ ধৰণে ক'লে, গোৱালপাৰাত বেলেগকৈ ক'লে, ধুবুৰীত বেলেগকৈ ক'লে, কোকৰাঝাৰত বেলেগকৈ ক'লে। কিন্তু অসমীয়া ভাষাটো অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষা বুলি ক'বলৈ গৈ পেলাই যিটো ৰিকগনিশ্যন পাইছে, ভেৰি গুড। কিন্তু আমি শুদ্ধ অসমীয়া কওঁ, হোৱাট দ্য হেল ইজ দ্য শুদ্ধ অসমীয়া কোনে কয়? শংকৰদেৱৰ ব্ৰজবুলি ভাষা যিটো হয়, সেইটো তুমি অশুদ্ধ অসমীয়া বুলি ক'বা নেকি? তাততো ৰাজবংশী গোৱালপৰীয়া ভাষাৰ অপূৰ্ব সমাহাৰ ঘটিছে। আহে সামাজিক লোক তুহ যাকেৰি কথা কহিছি, উহি পৰম পুৰুষ নাৰায়ণ, এই আৱত্ত আৱত্ত আৱত্ত।
তাহে একো দেখি কিবা কিবি কয়। এতিয়া শংকৰদেৱৰ ৰচনাত এনেধৰণৰ অসমীয়া আছে, কি সেইটো অসমীয়া ধ্ৰুপদী অসমীয়া নহয় বুলি ক'ব নেকি? গতিকে আমি বোৰ কেয়াৰফুল হ'ব লাগে। আমাৰ শিক্ষকসকলে তই শুদ্ধকৈ লিখা নাই কিন্তু, তই শুদ্ধকৈ কোৱা নাই, এইবোৰ কৈ থাকোঁতেই বড়োবিলাক আমাৰ মাজৰ পৰা গুচি গ'ল, মিচিংবিলাকে গুচি গ'ল, জবৰদস্তি অসমীয়া জাপি দিবলৈ তুমি গ'লা। অসমীয়া সত্তা নিৰ্মাণৰ কাৰণে শংকৰ গুৰুজনাই যিটো চেষ্টা কৰি গ'ল, ভাষাৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমীয়া ভাষিক একগোট কৰি এটা পৰিচয় দি গ'ল, সেই শংকৰদেৱক নস্যাৎ কৰি আমি এটা গোষ্ঠীক তুমি অসমীয়া নহয়, তুমি অসমীয়া নহয়, তুমি অসমীয়া নহয়, সেইটো কৰিবলৈ যাওঁতে বৰুৱা, কলিতা, শইকীয়া, গগৈ, গোস্বামী কেইটামান অসমীয়া হৈ থাকিলে, বাকীবোৰ অসমীয়া নহয়, এনেকুৱা ধৰণৰ এটা ৰূপ পালে, যাৰ ফলত শংকৰদেৱ কেৱল আবদ্ধ হৈ থাকিলে এই আপাৰ কাষ্ট কেইটামান মানুহৰ মাজত। আৰু বড়োসকলৰ মাজত তেওঁ কিমান আছে, মিচিংসকলৰ মাজত তেওঁ কিমান আছে, তেওঁ ডিমাচাসকলৰ মাজত কিমান আছে, আঙুলিৰ মুখত লিখিব পৰা কেইজনমান ব্যক্তিৰেহে তেওঁলোকৰ বিষয়ে চৰ্চা কৰে। আৰু আমি বিশ্ব দৰবাৰৰ কথা কওঁ, নিজৰ দৰবাৰতে অৱস্থা নেচেল, অৱস্থাই নাই। ইয়াত বেলেগ বেলেগ টাইপৰ ধৰ্মগুৰু আহি পেলাই ইয়াত কেপচাৰ কৰি পেলাইছে। গতিকে একশৰণ নাম ধৰ্মৰ যি অপূৰ্ব তেওঁ ঐতিহ্য দিলে, সেই ঐতিহ্যৰ পৰা এই দুৰ্বল অকৰা বুৰ্বক অসমীয়া জাতিটো ওলাই আহিছে নিজৰ বুৰ্বকামীৰ কাৰণে। এই নিজৰ সংকীৰ্ণ বস্তুবোৰক আগবঢ়াবলৈ গৈ আসামখন বুজি নোপোৱা আমাৰ এটা মনোবৃত্তি আমি প্ৰকট কৰি পেলাই মানুহবোৰক অঁতৰাই পঠিয়াই আমি চেষ্টা কৰিম। সেইকাৰণে কি হ'ল, মিচিং ভাষাত মই IG ল এণ্ড অৰ্ডাৰ আছিলোঁ, সেইটো কৈছে তেওঁ, কৈছে মই IG ল এণ্ড অৰ্ডাৰ 3 বছৰ 4 বছৰ আছিলোঁ। আৰু তেতিয়া অসমত প্ৰতি 15 দিনৰ মূৰে এটা বম ফুটে, প্ৰতি 7 দিনৰ মূৰে এটা মানুহ মাৰে, 3টা মানুহ কিডনেপ হয়। মানে অসমত যি অদ্ভুত অত্যাচাৰ, এটা ভায়লেন্সৰ এটা ৰেজিম চলি গ'ল মাজতে। সেই সময়তে মাজুলীৰ মিচিংসকলৰ মাজত এটা আন্দোলন সৃষ্টি হ'ল, তেওঁলোকে বোলে এটা বিদ্ৰোহী গ্ৰুপ সৃষ্টি কৰিব, এটা বিদ্ৰোহী গ্ৰুপ সৃষ্টি কৰিলেই 8টা মানুহ NSCN কেম্পত পঠিয়াই দিলে নাগালেণ্ডত, হাথিয়াৰ লৈ পেলাই গুলিয়াই ফুৰিব। তেওঁলোকৰ মেইন প্ৰধান প্ৰব্লেমটো কি, অসমীয়া ভাষীবোৰে আমাক বেয়া ব্যৱহাৰ কৰে। জেংৰাই মুখত এই মিচিং চাব নেশ্যনেলিষ্ট এছাৰ্চনৰ কেপিটেল আছে। মই গৈ এইটো পুলিচ প্ৰজেক্ট আছিলে মোৰ প্ৰথমতে গৈ পেলাই IG ল এণ্ড অৰ্ডাৰ হিচাপে, তেতিয়া ইউনিফাইড কমাণ্ড বুলি এটা বস্তু আছে, তাত আৰ্মি, পুলিচ, CRP, BSF আমি গোটেইখিনিয়ে বহি লৈ কি কি সমস্যা হৈছে আমি কেনেকৈ মোকাবিলা কৰিম সেইখিনি কথা পাতোঁ। প্ৰতি মাহে আগত 2খন মিটিং হয়, এখন ইউনিফাইড কমাণ্ড হেডকোৱাৰ্টাৰ আৰু এখন ইউনিফাইড কমাণ্ড, 2টা মিটিং। তাৰে মিটিঙত মোক কিন্তু মানে জেনেৰেলি আৰ্মি বা অন্যান্যসকলে যথেষ্ট সন্মান এটা কৰে, কাৰণ মোৰ খবৰবোৰ টিপটপ থাকে, কাৰণ মোৰ ছ'চাইটিটো হয়তো বুজি পাওঁ অসমৰ, আৰু গতিকে মোৰ হাতত ক'ৰবাত কিবা এটা হোৱাৰ আগতে মোৰ হাতলৈ খবৰ আহি যায়, গতিকে সেই বুলি মোক এটা সন্মান জনায়। গতিকে মোক কোৱা হ'ল যে মাজুলীৰ জেংৰাই মুখত এটা গ্ৰুপে হাথিয়াৰ AK-47 লৈ পেলাই পুনৰ হুলস্থুল কৰিবলৈ লৈছে, গতিকে আমি তাত এটা আৰ্মিৰ কলম বহাম আৰু এটা CRP কোম্পানী বহাম। মই ভাবিলোঁ মাজুলীৰ নিচিনা জেগাত এটা আৰ্মি কলম বহালে, এটা CRP কলম যদি বহুৱাই গৈ পেলাই গম নাপাব কোন আছে, কোনে হাথিয়াৰ লৈছে, যাকে তাকে টঙনিয়াই ফুৰিব, মৰিয়াই খটিয়াই, তাৰপিছত ভাললৈ চাৰি বেয়াটোহে হ'বগৈ, যিটো সাধাৰণতে হয়, আৰু বিদ্ৰোহী বনাম আমি গৈ পেলাই। মই ক'লোঁ এইটো নালাগে কৰিব, মই দায়িত্ব লৈছোঁ, 2 মাহ টাইম দিয়ক, এইটোনো কেলৈ হৈছে মই চাম। এইবুলি কৈ মই জেংৰাই মুখত বহি ল'লোঁ। বহি লৈ মই ডেকা ল'ৰা ছোৱালীবোৰৰ মাজত আলোচনা কৰিলোঁ। তেতিয়া এজন বয়সীয়াল মানুহে, ইভিনিঙত বহিছোঁ, মই এটা চাংঘৰত বহি লৈছোঁ, হেমচন্দ্ৰ দলে, তেওঁ লিখক এজন, তেওঁ ঘৰত চাংঘৰত বহি লৈছোঁ মই, আৰু ৰাইজে আপংটো দিলে, আৰু ইভিনিং হ'ল নহয়, আপংটো মাৰিবই লাগিব, এইটো এচেঞ্চিয়েল কথা, ইম্পৰ্টেণ্ট বস্তু ইভিনিংটোৰ কাৰণে। আহি গ'ল গোটেই ৰাইজ। তেতিয়া মোক বয়সীয়াল মানুহ এজন, এবাৰ 75 years old, কিন্তু হৃষ্টপুষ্ট মানুহ, তেওঁ মোক কৈছে, এই ফুলিবি নেকি তই, কেলৈ আমাৰ ল'ৰাবোৰে এইবোৰ কৰিছে, সেইবুলি কৈছে যে মোৰ ককাই, সেই মানুহজনৰ ককাকে
হাল বাই ঘূৰি আহোঁতে হালখন লৈ নাঙলটো লৈ পথাৰৰ পৰা ঘূৰি আহোঁতে বচন মাতি আহে, ভাওনাৰ বচন আহি পেলাই তেওঁ বোলে ওচৰতে নামঘৰ আছে, ওচৰতে সত্ৰবোৰ আছে, কিন্তু ভাওনাত এদিনো ৰোল নাপালে, এক্টিং কৰিবলৈ চান্সটো কোনেও নিদিয়ে। তেওঁৰ বাপেকে বোলে, তেওঁৰ পুতেক, ককাকৰ পুতেক, তেওঁৰ বাপেকে বোলে ঘৈণীয়েকক ভাত দিওঁতেও কয়, আহে প্ৰিয়ে আমাকো ভাত দিয়ক, মানে এই ভাওনা কৰাৰ ষ্টাইলত কথাবোৰ কয়। বোলে এনেকুৱা কথাবোৰ, কাৰণ ৰিহাৰ্চেলবোৰ চাই থাকে ওচৰতে ভাওনা, ইভিনিংটো অন্যটো চিনেমা টিনেমা চাবলৈ নাই, তাত নাটক নাই, একো নাই, গতিকে ইভিনিংবোৰ ওচৰৰ নামঘৰতে যায়, ৰিহাৰ্চেল ক'ৰবাত নহয় ক'ৰবাত হৈ ৰিহাৰ্চেল চাই চাই তেওঁলোকৰ মুখস্থ হৈ যায়। বোলে আমি তেনেকৈ ধৰণে আজি মই কংস বচন মাতিম শুনিব বুলি মানুহটোৱে কংস বচন মাতিছে, অপূৰ্ব মাতিছে। বোলে মোকো, মোৰ ককাক নিদিলে, মোৰ দেউতাক নিদিলে, আৰু মোকো আজিলৈকে এটা ভাও নিদিলে। মই কংস বচন মাতিম শুনিব বুলি কংস বচন মাতিছে, অপূৰ্ব মাতিছে। আৰু ওচৰৰ নামঘৰ বোলে আজিলৈকে বোলে ইমানডাল ভাওনা হয়, মোক নাই দিয়া। ওচৰতে সত্ৰকেইখন আছে, ইমানডাল ভাওনা হয়, মোক নিদিয়ে বচন। বোলে কেতিয়াবা সত্ৰলৈ মাতিলে এনেকৈ দলি মাৰি দিয়ে ফুলপাহ। গতিকে কি হৈছে, তেওঁলোকৰ এটা চেন্স অফ এলিনেশ্যন হৈছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাক দেখি পেলাই অসমীয়া ভাষী মানুহবোৰৰ বিৰুদ্ধাচৰণ কৰে। তাত মিচিং ছোৱালীয়ে অসমীয়া মেখেলা চাদৰ পিন্ধি আহিলে জেংৰা মুখত ধৰি লৈ বান্ধি পেলাই পিটে মিচিং ল'ৰাই। মানে মিচিং ছোৱালীয়ে মিচিং কাপোৰহে পিন্ধিব লাগিব, আৰু বাকী মানে শিক্ষক বা এনেকুৱা চাইকেল লৈ আহে, তেওঁলোকক থুৱাই বেয়া ব্যৱহাৰ কৰে অন্যান্য অসমীয়া ভাষীসকল। এনেকুৱা ধৰণৰ মানে বিচ্ছেদ এটা হৈ গৈছে জাতি জনগোষ্ঠীৰ মাজত। এই জাত্যাভিমান, এই মানে নিজকে কিবা এটা বুলি ভাবি পেলাই কাৰোবাক হেয় প্ৰতিপন্ন কৰি পেলাই নিজৰ মাজৰ পৰা আঁতৰাই পঠিওৱা যিটো মনোবৃত্তি, আমাৰ সত্ৰ সমাজৰে হওক, আমাৰ নামঘৰীয়া সমাজৰে হওক, যিটো হৈছে ছ'চাইটি। শংকৰদেৱে কি এইটো বিচাৰিছিলে নেকি? তেওঁ এখন সমন্বিত অসম বিচাৰিছিল, য'ত সকলোৰে সমভাৱাপন্ন মনোবৃত্তিৰে থাকিব। তাত তেওঁ কোনো জাতিক, আনকি ব্ৰাহ্মণিকেল চুপিৰিয়ৰিটি তেওঁ নোহোৱা কৰি তেওঁ মেৰিটক অগ্ৰাধিকাৰ কৰি, প্ৰতিভাক অগ্ৰাধিকাৰ দি পেলাই যাৰ যোগ্য তেওঁহে হ'ব লাগে, এই ধৰণৰ তেওঁ এটা ছিষ্টেম বনাইছিল। তাকে নস্যাৎ কৰি পেলাই পিছৰ পুৰুষবিলাকে এনেকুৱা ধৰণৰ কাম কৰি পেলাই জাতি জনগোষ্ঠীৰ পৰা নিজকো আঁতৰাই আনিলে, শংকৰদেৱকো আঁতৰাই। গতিকে আমি কি কৰিলোঁ, মিচিং ভাষালৈ শংকৰদেৱৰ ৰচনা অনুবাদ কৰি কেইবাটাও বৰগীত আমি মিচিং ভাষাত কৰালোঁ, কেইবাটাও নাটক আমি বড়ো ভাষাত কৰালোঁ, মাষ্টৰ নিয়োগ কৰালোঁ। তাৰপিছত আহি পেলাই ইয়াত বড়ো ভাষাত ভাওনা, মিচিং ভাষাত ভাওনা, সেইখিনি কৰাইছে। কি অপূৰ্ব মিচিঙত বৰগীত গাব, মই নোৱাৰোঁ গাব, মোৰ ছোৱালীয়ে গাব পাৰে। মিচিং ভাষাত বৰগীত গায় বা অন্যান্য ভাষাতো গায়, নৰ্মেল ভাষাটো এতিয়া গায়। আজিকালি ৰাস মিচিং ভাষাত কৰে। এতিয়া এইখিনি কৰাৰ পিছত মই সত্ৰবোৰলৈও গ'লোঁ যে আপোনালোকে এইবোৰ ভেমবোৰ এৰিব হ'ল, এনাফ। নিজকে বৰ সত্ৰাধিকাৰ বুলি এটা বিশেষ স্থানত নিজকে অৱতীৰ্ণ কৰি ৰাখি বাকীবিলাকক হেয়ৰ প্ৰতিপন্ন কৰাটো যিটো এটা বৰ ভুল কথা, এইটো অন্যায় হৈছে, যাৰ ফলত সমাজখন থানবান হৈছে। সেই বুলি কৈ আমি কি কৰিছোঁ, কোৱাৰ পিছত বৰ্তমানে কিন্তু আজিকালি দেখা গৈছে মাজুলী সত্ৰবোৰে এটা উদাৰ নীতি কিছুমান তেওঁ অৱলম্বন কৰি তেওঁলোককো আজিকালি অন্তৰ্ভুক্তিকৰণৰ এটা ছিষ্টেম আৰম্ভ হৈছে। এইটো দেখি পেলাই আমি ভাল পাইছোঁ। আমি মাজুলীৰ 3টা জেগাত স্কুলিং আমি প্ৰায় 12 বছৰ কৰা, 12 বছৰ এনেকৈ শিকাই মেলি পিছলৈ গৈ পেলাই আমি শংকৰদেৱ শিশু নিকেতনত বৰুৱা, কলিতা, শইকীয়া, গগৈ, গোস্বামী মিচিং ভাষাও শিকা হ'ল, আৰু মিচিঙক গুমৰাগ ইত্যাদিবোৰো শিকিছে, যাতে মিচিংসকলেও ভাবে অনা মিচিংখিনিও তেওঁলোকক সন্মান দিছে। অলপ দিনৰ আগতে আমি বড়োসকলৰ মাজত ৰাজবংশী হওক, অন্যান্যখিনি হওক, তেওঁলোকে গৈ পেলাই বড়ো ভাষা শিকিছে। বড়ো ভাষাত বাগৰুম্বা নিজে গাইছে, খ্ৰাম নিজে বজাইছে, আৰু খেৰাই নিজে নাচিছে। ঠিক তেনেকৈ বড়োসকলে বিহু কৰিছে,
সেইখিনি আমি শিকাই আছোঁ বৰ্তমান, যাতে এটা জনগোষ্ঠী ইটো জনগোষ্ঠীক সন্মান দিব পাৰে, যিটো গুৰুজনাৰ আদৰ্শ আছিলে। গুৰুজনাৰ আদৰ্শ বিপৰীতে আমাৰ মানুহে প্ৰেক্টিকেলি কামবোৰ নকৰি কেৱল সত্ৰীয়া নাচ নাচি পেলাই বাহ ল'বৰ কাৰণে তাকো সত্ৰীয়া নাচ নাচোঁতেও কি নাচিছে মই চিয়ৰ নহয়। ফ্ৰেংকলি কৈছোঁ, যিজন শিকাই থৈ গ'ল সত্ৰীয়া নাচৰ, এতিয়া আমি মন কৰিছোঁ যিখিনি ভাওনা, এতিয়া নাটক বাইদেৱে যি বঢ়িয়া নাটক লিখিছে, এতিয়া তেখেতৰ এটা সুযোগ্য এটা লিনিয়েজ আছে, আৰু সেই লিনিয়েজৰ এজন পৰিপক্ক উত্তৰাধিকাৰী হিচাপে তেখেতে শংকৰ গুৰুজনাৰ নাটক ইংৰাজীলৈ অনুবাদ কৰিছে। এটা অপূৰ্ব কাম হৈছে। এই নাটকবিলাক কৰোঁতে কি কাপোৰ পিন্ধিব, অসমৰ কৃষ্ণ, শংকৰদেৱৰ কৃষ্ণ, অসমীয়া কৃষ্ণ, অসমৰ কৃষ্ণ, তেওঁ মথুৰাৰ কৃষ্ণ নহয়। শংকৰদেৱৰ যশোদা অসমীয়া যশোদা, শংকৰদেৱৰ পাৰিজাত হৰণৰ শচী সত্যভামা আমাৰ চহৰ অঞ্চলৰ ৰংপুৰৰ এগৰাকী অভিজাত মহিলা দুগৰাকী। তেওঁলোকৰ কথোপকথনৰ যিটো ষ্টাইল, সেইটোত শংকৰদেৱে থলুৱা উপাদান এনেধৰণে সম্পৃক্ত কৰিছে, যাৰ ফলত মানুহে নিজকে আইডেণ্টিফাই কৰিবৰ কাৰণে ইজি হৈ পৰিছে। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, ক্ষীৰ ল'ব লাগে, কৃষ্ণই কি ল'ব লাগে, তেজৰে কমলাপতি বৰগীতটোত আছে। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, সকালে মেলিও বৎস সাম্বালয়ে ধেনু। ক্ষীৰ ল'ব, লবনো ল'ব, লবনো চিনি পায় না আপোনালোকে? লবনো হ'ল পিঠাগুড়ি আৰু নাৰিকলৰ লগতে ঘিউ দি পেলাই আমাৰ ঘৰত বনায়। পাছতি উৎসৱত এনেকৈ লবনোবোৰ দলি মাৰি দিয়ে। ককাই আগতে ছোৱালীবোৰে নাচে, পাছতি উৎসৱত নন্দোৎসৱ পাতে, তাত আৰু গোটেইখনে থপিয়াই মহিলাবোৰে নাচি নাচি এইখন লবনোখিনি মানে কৃষ্ণৰ লগত সম্পৃক্ত হৈ যায়, মানে আনন্দত অধীৰ হৈ যায়। সেইবোৰ আমাৰ গাঁৱত, আমাৰ সত্ৰত এইবোৰ চলিছিলে। ক্ষীৰ লবনো লয়া, অসমীয়া কৃষ্ণ পেঁপাও লয়, শিঙা এটা লয়, বেতডাল লয়, শিঙা বেত বেনু বাঁহীটো লয়, সকালে মেলিও বৎস সাম্বালয়ে ধেনু। গতিকে অসমীয়া কৃষ্ণ টিভিত ওলোৱা কৃষ্ণটো নহয়। অসমৰ বলোৰাম টিভিত ওলোৱা বলোৰাম নহয়। অসমৰ কংস টিভিৰ কংস নহয়। অসমৰ ৰাৱণে টিভিৰ ৰাৱণটোৱে কথা নাই পাতে হাঁহ হাঁহ হাঁহকে হাঁহি থাকে। পাগল নেকি হাঁহি থাকিব, কথা নাই পাতে নাই। ৰাৱণ ৱাজ এ ভেৰি ৱাইজ পাৰ্চন। সি পাগল নহয় ন, এনে কথা নাই, কাৰোবাক দেখিলে হাঁহি দিয়ে, আৰে এক্টিং কৰি এনেকৈ হাঁহি থাকে। আমাৰ ভাওনাবোৰ যে আজিকালি পাতিছে, এইবোৰ টিভি চাই চাই মানুহক মনোৰঞ্জন কৰিবৰ কাৰণে অত্যাচাৰ এটা লেভেললৈ গুচি গৈ অৰিজিনেল যিখিনি কনচেপ্ট সেইখিনি নাইকিয়া কৰি পেলাইছে। এটা সম্ভাৱনাপূৰ্ণ অৰ্থনৈতিক আঘাত কৰিছে। ইয়াত বয়ন শিল্প হ'ব পাৰে, যিটো আহাৰ্য, আংগিক চাত্ৰিক, আংগিক বাচিক, অভিনয় আহাৰ্য, এইকেইটা হ'ল নাট্যশাস্ত্ৰৰ প্ৰধান প্ৰতিপাদ্য বস্তু। ভাওনাত শংকৰ গুৰুজনাই এইকেইটাই ব্যৱহাৰ কৰিছে। চাত্বিক মানে সত্য, তেওঁ ঈশ্বৰ অন্বেষণত থাকে, তেওঁ সাত্বিকতাৰে, ইয়াৰ আদৰ্শটো সাত্বিকতাৰে ভাৱাপূৰ্ণ। বাচিক কথা, গীত, মাত, সেইখিনি বচন, সংলাপ, সেইখিনি বাচিক। বাচিকটো কেনেকুৱা হ'ব লাগিব গুৰুজনাই দেখুৱাই থৈ গৈছে, লিখি থৈ গৈছে, তাত ডাইৰেকশ্যন দি থৈছে এই নাটকবিলাকক, যে এতিয়া আমুকে ক'ব। আহাৰ্য, আহাৰ্য মানে তাত পোচাক কি পিন্ধিব, কাপোৰ, তাত প্ৰপছ কি থাকিব, লাইটছটো কেনেকৈ থাকিব, সেইখিনি ডাইৰেকশ্যন দিয়া আছে। শংকৰোত্তৰ যুগৰ গুৰুসকলেও যিখিনি লিখি থৈ গৈছে, প্ৰত্যেকজন সত্ৰাধিকাৰে 5খন নাটক লিখিবই লাগিব, এইটো নিয়ম আছিল আৰু, তেতিয়াহে তেওঁ সত্ৰাধিকাৰ। গতিকে সত্ৰবোৰত নাটকবোৰ লিখিছে। ধীৰুদত্ত ৰজাটোৱে কি কাপোৰ পিন্ধিব, কেনেকুৱা ৰঙৰ, আৰু কাপোৰটো কি কোৱালিটি হ'ব, সেইবোৰ লিখি থোৱা আছে। দুৰ্দান্ত অহংকাৰী পুৰুষে কি ধৰণৰ কাপোৰ পিন্ধিব, ৰাজসিক স্ত্ৰীয়ে কি ধৰণৰ শিৰাস্ত্ৰাণ পিন্ধিব বা কাণত মকৰ কুণ্ডল পিন্ধিব, সেইবোৰ লিখি থোৱা আছে। কিন্তু আজিকালিতো সেইবোৰ নাই। টিভিত পিন্ধাবোৰ দেখি পেলাই ৰজক চমক চাক চুক একেবাৰে পিন্ধি পেলাই বেংগলৰ পৰা
আৰু পঞ্জাবৰ তাহাঁতৰ বয়ন শিল্পক উন্নীত কৰি পেলাই তাৰ পৰা আমদানি কৰি পেলাই আমাৰ ইয়াত ভাওনা কৰি বাহ কৰে আৰু আমাৰ বয়ন মানে শিপিনীবিলাকক এইবিলাকে কৰি পেলাই এটা ধুনীয়া ইকনমি গঠন হ'ব পাৰে কিন্তু এই বিষয়ে কথা চিন্তা নকৰে আমাৰ সত্ৰৰ ডাঙৰ ডাঙৰ মানুহবোৰে একোডাল চিন্তা নকৰে মই আউনীআটী অধিকাৰক সুধিছোঁ তেওঁলোক বিৰাট নামী জামী মানুহ আপুনি বোলে ইমানগাল ভাওনা প্ৰতিযোগিতা পাতে এইবিলাক এনফৰ্চ কিয় নকৰে এইবিলাক বাহিৰা বস্তু আনি পেলাই ইয়াত আমাৰ অৰিজিনেল বস্তুবোৰ নষ্ট কৰি পেলাই গুৰুজনাই যি দি থৈ গ'ল সেইবোৰকে নকৰি পেলাই টিভি চাই অদ্ভুত কিবা বাচন হেৰিবোৰ বিহু নাচে ভাওনাত কালি মই ক'ৰবাত ছ'চিয়েল মিডিয়াত দেখিছোঁ এইবোৰ দেখিয়ে এনেকুৱা খং উঠে মোক ভাওনালৈ মাতিবলৈ গ'লে মই চিধাই কৰোঁ যদি গণ্ডগোল কৰক কিন্তু মই বেয়াকৈ কৈ থৈ আহিছোঁ এতিয়া আমি কিছুমান তেনেকৈ ভাণ্ডাৰ বনাবলৈ কৈছোঁ য'ত শাস্ত্ৰসন্মত আহাৰ্য বিধিকৰণ নিয়ম কিছুমান মানি দিয়া হৈছে সত্ৰীয়া নৃত্য বিদেশত বিশেষকৈ বাহিৰত সত্ৰীয়া নৃত্য বুলি এটা নৃত্য নাছিল ভাওনাত যিখিনি নৃত্য আছে ভাওনাত সন্নিৱিষ্ট হৈ আছে ভাওনাটো কি অপূৰ্ব বস্তু মই US নিউয়ৰ্কত ওচৰতে ব্ৰডৱে থিয়েটাৰ আপোনালোকে নিশ্চয় শুনিছে ব্ৰডৱে থিয়েটাৰ তাত অপেৰা ষ্টাইলত থিয়েটাৰ হয় তাত হলিউডৰ গোটেই ডাঙৰ ডাঙৰ এক্টৰবোৰে এক্টিং কৰে ব্ৰডৱে থিয়েটাৰ চাবলৈ গৈছোঁ মই কি অপূৰ্ব একে অংকীয়া নাটেই ব্ৰডৱে থিয়েটাৰ নাথিং বাট অংকীয়া নাট তাত সূত্ৰধাৰ এটা থাকে সি খালি ইংৰাজীত কথা কয় সূত্ৰধাৰটো আহি পেলাই বিখ্যাত নাটকবোৰ ব্ৰডৱে থিয়েটাৰলৈ অনুবাদ কৰে বিখ্যাত ৰচনা পৃথিৱী নোবেল পুৰস্কাৰ পোৱা ৰচনা কিছুমান তাত সূত্ৰধাৰটো আহি পেলাই ladies and gentlemen, do you want to see what is going to happen now? The man will come and he will do this and that এইবোৰ গায় আৰু he will attack that person and say he's in love with the guy and you know what happens, just go and see সেই বুলি কয় এই চেলো বজাব ভায়লিন বজোৱা এটা গ্ৰুপটো তাতে থাকে তাৰ ষ্টেজটোৰ ওপৰত এই গ্ৰুপটো থাকে সিহঁতে বজাই পেলাই তাৰপিছত আহি পেলাই এক্টিং কৰে আমাৰ ইয়াত একজেক্টলি সেইটো সূত্ৰধাৰে আহে সামাজিক লোক হামুজাকেৰি কথা কহৈছি উহি পৰম পুৰুষ নাৰায়ণ এই আৱত্ত তাহাক দেখ শূন্য নিৰন্তৰে হৰি বোলা হৰি সেইবুলি সূত্ৰধাৰে নাচি পেলাই গুচি গ'ল তাৰপিছতে কৃষ্ণ সোমালে নাচি সোমালে গীত গালে এক্টিং কৰিলে একজেক্টলি একেটা ফৰ্ম ব্ৰডৱে থিয়েটাৰ বুলি মাতি মাৰি দিব না গুগলত ব্ৰডৱে থিয়েটাৰে গোটেই পৃথিৱীত তাত টিকেট পাবলৈ এবছৰৰ আগতে বুকিং কৰিব লাগিব তাত বৰ ইণ্টাৰেষ্টিং থিয়েটাৰৰ কেপিটেল বুলি কয় ব্ৰডৱে ষ্ট্ৰীটটো নিউয়ৰ্কত আছে ঠিক তেনেকৈ বেলেগ জেগাতো এনেকুৱা থিয়েটাৰ কিছুমান হয় আৰু এইবোৰ শংকৰদেৱৰ জন্মৰ বহুত পিছত হোৱা বস্তু এইবোৰ শংকৰদেৱেতো সেইবোৰ নকল কৰা নাই ইয়াৰ বিশ্বজনীনতাটো চাওক ভাওনাৰ আৰু সেই ভাওনা যি অপূৰ্ব এটা ক্লাছিকেল সম্পদ আমাৰ এতিয়া পুৰুষৰ মানুহে পাই পেলাই কি জঘন্য কৰি পেলাইছে এই ফাল্টু টিভি চিৰিয়েলবোৰ চাই এই নিজৰখিনি পাহৰি সেইখিনি নকল কৰিবলৈ গৈ পগলাৰ নিচিনাকৈ হাঁহি থাকে নাচি থাকে আৰু হিন্দী চিনেমাত নচাৰ নিচিনাকৈ নৰ্তকীয়ে নাচে হিন্দী চিনেমাত নচাৰ নিচিনাকৈ ইয়াতকৈ দুখৰ কথা আৰু হ'ব পাৰেনে মানে ইমান অশিক্ষিত অসভ্য জাতি এটা সেইবোৰ বস্তু লৈছে গতিকে এইবোৰ মানে আমাৰ ল'ৰা ছোৱালী বা আমাৰ প্ৰবক্তাসকলে জোৰ দি ক'ব লাগে যে ননচেন্সৰ এটা লিমিট থাকে সেই লিমিটটো ক্ৰছ কৰিব নালাগে এনিৱে মই এই গুৰুজনাৰ কথা ক'লোঁ বহুতেই ক'লোঁ নেকি অলৰেডি বহুত দেৰি হৈ গ'ল নাও আইল কাট ইট শ্বৰ্ট আই ডোন্ট নো ইহঁতি নুবুজিব এইবোৰ কথা ইয়াত ছ'চিয়লজি আছে নেকি পলিটিকেল চায়েন্স আছে নেকি পাৰ্টিচিপেণ্ট অবজাৰ্ভেশ্যন বুলি এটা ৰিচাৰ্চ মেথডলজি আছে প্ৰটেষ্টেণ্ট এথিক এণ্ড স্পিৰিট অফ কেপিটেলিজম বুলি মেক্স ৱেবাৰৰ এখন থেচিছ আছে মেক্স ৱেবাৰ এজন জাৰ্মান পণ্ডিত তাত এই যিটো খ্ৰীষ্টিয়ান একেখিনি লিটাৰেচাৰ বাইবেলে হওক অল্ড টেষ্টামেণ্ট নিউ টেষ্টামেণ্ট এইবিলাকে হওক সেইখিনি যি ধৰণেৰে এটা সময়ত যি ধৰণেৰে সেইখিনি ইণ্টাৰপ্ৰেট কৰা হৈছিলে পিছৰ পৰ্যায়ত কিছুমান মাৰ্টিন লুথাৰ কিং আৰু অন্যান্য কেতবোৰ
ব্যক্তিয়ে ক'লে যে এই তেওঁলোকে ইণ্টাৰপ্ৰেট কৰা মতে খ্ৰীষ্টিয়ানিটিটো যদি আমি পালন কৰোঁ তেতিয়াহ'লে